এখন গাঁৱত এজনী মালিনী আছিল। তাই গছবোৰক বহুত ভাল পাইছিল আৰু গছবোৰৰ ফুল নুফুলাত তাই এদিন গছবোৰক সুধিলে, অ গছ নুফুলোনো কিয়? তেতিয়া গছজোপাই ক'লে, গৰুৱে যে আগ খাই মই নুফুলিম কিয়? তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ আহি গৰুক সুধিবলৈ ধৰিলে, অ গৰু আগ খাওঁ কিয়? তেতিয়া গৰুৱে উত্তৰ দিবলৈ ধৰিলে, গৰখীয়াই যে মুখ নৰখে মইনো নাখাম কিয়? তেতিয়া গৰখীয়াৰ ওচৰলৈ গ'ল। তেতিয়া মালিনীয়ে গৰখীয়াৰ ওচৰ পালেহি আৰু গৰখীয়াজনক সুধিবলৈ ধৰিলে, অ গৰখীয়া গৰু নৰখাও কিয়? তেতিয়া গৰখীয়াজনে ক'বলৈ ধৰিলে, ৰান্ধনীয়ে যে মোক ভাত নিদিয়ে মইনো ৰখিম কিয়? তেতিয়া মালিনী ৰান্ধনীৰ ওচৰ পালেহি আৰু ৰান্ধনীজনীক সুধিবলৈ ধৰিলে, অ ৰান্ধনী ভাত নিদিয়েনো কিয়? তেতিয়া ৰান্ধনীজনীয়ে ক'বলৈ ধৰিলে, খৰিকটীয়াই যে খৰি নিদিয়ে মইনো দিম কিয়? তেতিয়া খৰিকটীয়াৰ ওচৰ মালিনী পালেহি আৰু খৰিকটীয়াজনক সুধিবলৈ ধৰিলে, অ খৰিকটীয়া খৰি নিদিয় কিয়? তেতিয়া খৰিকটীয়াজনে ক'বলৈ ধৰিলে, মেঘে যে বৰষুণ দিয়ে মইনো দিম কিয়? তেতিয়া মেঘৰ ওচৰ পালেহি আৰু মেঘক সুধিবলৈ ধৰিলে, অ মেঘ বৰষুণ দিয় কিয়? তেতিয়া মেঘে উত্তৰ দিবলৈ ধৰিলে, ভেকুলীয়ে যে তোৰাই মইনো নিদিম কিয়? শেষত ভেকুলীৰ ওচৰ পালেহি আৰু ভেকুলীক সুধিব ধৰিলে, অ ভেকুলী তোৰাও কিয়? আৰু তেতিয়া ভেকুলীয়ে ক'লে, আমাৰ যে পূৰ্ব নিয়ম মইনো নিচৰিম কিয়? আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকে মৰম দিলে আগলৈ আৰু ভিডিঅ' বনাব পাৰি। সেয়েহে আজিলৈ ইমানতে সমাপ্ত। টাটা বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পোৱা আশাৰে বাই বাই।